বন্ধুসকল আপোনালোকক প্ৰথমে গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। পুনৰবাৰ ৰেলৱেত চাকৰি ওলাইছে গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে, বিশেষকৈ অসমৰ কাৰণে বহু পদ মুকলি হৈছে। প্ৰায় 2894টা পদ অসমৰ কাৰণে খালী হৈছে। যিসকল বন্ধু বান্ধৱীয়ে এই জবৰ কথা গম পাইছে আৰু যিসকল বন্ধু বান্ধৱীয়ে এই জবৰ কথা গম নাপায় তেওঁলোকেও যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চায় আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ে যেন। এই পদকেইটা ক'ৰ পৰা আহিছে আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব সকলোবোৰ এই ভিডিঅ'টোৰ দ্বাৰা জানি লওঁ আহক আৰু সম্পূৰ্ণকৈ এই ভিডিঅ'টো স্কিপ নকৰি চাব। এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আপোনালোকৰ পাব্লিছ হৈছে 12 তাৰিখ 3 মাহ 2019 অথবা কালি এই নটিচখন আপোনালোকৰ পাব্লিছ হৈছে। আপোনালোকক মই ইয়াত দেখুৱাই যাম সকলোবোৰ। আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান ৱেবছাইট, আপোনালোকৰ যোনটো ৱেবছাইটত পৰে সেইবোৰ আপোনালোকে ইয়াতে আহমেদাবাদ আছে, নেম অফ দি RRB ৱেবছাইটটো ইয়াতে দিয়া আছে। আপোনালোকে ইয়াতে আমাৰ নৰ্থ ইষ্টৰ কাৰণে গুৱাহাটী আছে, গুৱাহাটী ইয়াতে ৱেবছাইট দিয়া আছে, সেইটোত ক্লিক কৰি চাই ল'ব পাৰিব অফিচিয়েল নটিফিকেশ্যনবোৰ। আপোনালোকক সকলোবোৰ মই প্ৰচেছ দেখুৱাই যাম আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে সেই গতিকে চাই দিব। আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট যি আছে সেইবোৰ আপোনালোকক মই কৈ যাম। ইয়াতে অপেনিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন দিয়া আছে 12 তাৰিখ 3 মাহ 2019 পৰা আৰম্ভ হৈছে এপ্লিকেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা। আৰু ক্ল'জিং ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ ইয়াতে ক্ল'জিং ডেট দিয়া আছে 12 তাৰিখ 4 মাহ, পূৰা এমাহ সময় দিছে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব। ক্ল'জিং ডেট এণ্ড টাইম ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ থ্ৰু আপোনালোকৰ মেথডবোৰ দিয়া আছে অনলাইন, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI দ্বাৰা আপোনালোকে 23 তাৰিখ 4 মাহ 2019 দিব লাগিব। আৰু SBI চালান 18 তাৰিখ 4 মাহ 2019 দিব লাগিব। আৰু পোষ্ট অফিচ চালানৰ দ্বাৰা আপোনালোকে 18 তাৰিখ 4 মাহ 2019 দিব লাগিব। ইয়াতে ফাইনেল ছাবমিশ্যন অফ এপ্লিকেশ্যন ইয়াতে দিয়া আছে 26 তাৰিখ 4 মাহ 2019 বৰ্ষলৈকে দিব পাৰিব আপোনালোকৰ আৰু কম্পিউটাৰ বেছ টেষ্ট CBT অথবা টেণ্টেটিভ চিডিউল ছেপ্টেম্বৰ অক্টোবৰত হৈ যাব আপোনালোকৰ CBT টেষ্ট ফাৰ্ষ্ট ফেজটো। ডিটেইলছ ভেকেঞ্চিজ দিয়া আছে, মই আপোনালোকক ইয়াতে দেখুৱাম। চেণ্ট্ৰেল ৰেলৱে ইয়াতে দিয়া আছে, সেইবোৰ আপোনালোকে নিজে চাই ল'ব ক'ত ক'ত আপোনালোকৰ পোষ্ট আছে। আপোনালোকক মই ইয়াতে দেখুৱাম নৰ্থ ইষ্টৰ কাৰণে, অসমৰ কাৰণে অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ইয়াতে আপোনালোকৰ দি আছে। এইটো আপোনালোকে চাব, এইটো 8 নম্বৰটো আপোনালোকে চাব, ইয়াতে দিয়া আছে। এইটো অসমৰ কাৰণে হয় অথবা নৰ্থ ইষ্টৰ কাৰণে হয়। ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 1119টা আৰু SC কাৰণে 449টা, ST কাৰণে 226টা, OBC কাৰণে 809টা আৰু এইটো EWS কাৰণে 291টা। ইয়াতে গ্ৰেণ্ড টোটেল দিয়া আছে 2894টা পদ মুকলি হৈছে। আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব। 2894টা পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া আছে 18ৰ পৰা 33 বছৰলৈকে পাৰিব। আৰু এজ পাৰ ৰুলছ গভৰ্ণমেণ্টৰ মতে আপোনালোকে এজ ৰিলেক্সন দিয়া আছে। সেইবোৰ আপোনালোকে নটিফিকেশ্যনখন মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভালদৰে তাতে গৈ চাই ল'ব অথবা বুজিব পাৰিব ভালদৰে চাই ল'লে। মই আপোনালোকক দেখুৱাম এতিয়া। ইয়াতে আপোনালোকৰ OBC নন ক্ৰিমিৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া আছে, SC ST কাৰণে 5 বছৰ আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ কাৰণে 33 বছৰ এজ প্লাছ নাম্বাৰ অফ ইয়াৰ্ছ 3 বছৰ প্লাছ দিয়া আছে। আৰু OBC NCL কাৰণে 36 ইয়াৰ্ছ, SC ST কাৰণে 38 ইয়াৰ্ছ দিয়া আছে। PW কাৰণে ইয়াতে 10 ইয়াৰ্ছ আৰু আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ আৰু OBC NCL কাৰণে 13 বছৰ আৰু SC ST কাৰণে 15 বছৰ দিয়া আছে। কোৱালিফিকেশ্যন দিয়া আছে কেণ্ডিডেট শুড হেভ ৰিকুইচাইড মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইণ্ডিকেটেড ফৰ পোষ্ট ইন ইয়াতে দিয়া আছে ৰিকগনাইজ বোথ NCBT SCBT এজ অন দি ক্লজিং ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন দোজ একুৱাইটিং ৰিজাল্ট অফ দি ফাইনেল এক্সামিনেশ্যন অফ দি প্ৰিছক্ৰাইবড মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন শুড নট এপ্লাই। এটা নোট দিয়া আছে ডিপ্ল'মা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইল নট বি একচেপ্টেড। ইয়াতে ডিপ্ল'মা আৰু ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং থকাবোৰক ইয়াতে একচেপ্ট কৰা নহ'ব। আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন ফিজ দিয়া আছে। কেণ্ডিডেটছ এপ্লাইং ফৰ দি পোষ্ট ইন দি CEN হেভ টু পে দি প্ৰিছক্ৰাইব ফিজ এজ ফাৰ দেয়াৰ কেটেগৰী ডিটেইল বিলো ইয়াতে দিয়া আছে। ফৰ অল কেণ্ডিডেটছ একচেপ্ট দি ফিজ কনচেশ্যন কেটেগৰীজ মেনশ্যন বিলো এড দিয়া আছে। ইয়াতে আপোনালোকৰ 500 টকা
OBC MOBC জেনেৰেল কেটেগৰীৰ কাৰণে 500 টকা আৰু এক্সাম দিয়াৰ পিছত CBT এক্সাম দিয়াৰ পিছত আপোনালোকক 400 টকা ঘূৰাই দিয়া হ'ব আৰু PWD ফিমেল ট্ৰেন্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেন কেণ্ডিডেটছ অথবা SC ST মাইনৰিটি কমিউনিটি থকা লোকসকলৰ ইয়াতে 250 টকা ফিজ লোৱা হ'ব মোডছ অফ পে'মেণ্ট ফিজ দিয়া আছে অনলাইন ফিজ পে'মেণ্ট থ্ৰু ইণ্টাৰনেট বেংকিং অৰ ডেবিট ক্ৰেডিট কাৰ্ড অৰ UPI দ্বাৰা আপোনালোকে দিব পাৰিব অফলাইন টাইপ দিয়া আছে SBI চালান কাটিব লাগিব SBI ব্ৰাঞ্চত আৰু আপোনালোক পোষ্ট অফিচৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব আপোনালোকক ডেছক্ৰিপশ্যনত এই ন'টিফিকেশ্যনৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব আৰু বুজিব পাৰিব আজিলৈ ইমানেই যদি আপোনালোকৰ বাবে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু যদি প্ৰথমবাৰ চেনেলটোত ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব কিয়নো প্ৰথমে ন'টিফিকেশ্যন পাই থাকিব আপোনালোকে আৰু লেটেষ্ট গভৰ্ণমেণ্ট জবৰ চাকৰি খবৰবোৰ মোৰ চেনেলটোৰ দ্বাৰা আপোনালোকে প্ৰথমে পাব বন্ধু বান্ধৱীসকললৈ এই জবৰ লিংকটো শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'টো লগ পাম থেংকছ ফৰ ৱাচিং থেংক ইউ